বেছি দ্ৰুতকৈ আহিব বিভিন্ন সংবাদ মাধ্যম আছে সংবাদ মাধ্যমৰ জৰিয়তে আজি গম পোৱা যাওক কিমানবিলাক ৰাইজে গান গাব পাৰে মংগলদৈত একেবাৰে সহজ গানটো একো নাই বিশেষ গানটো সুৰটো মনত থাকিলে হ'ল গাব এটাই হাজনে ঐ মাছলে গৈছি মংগলদৈত এটা কথা ঠিক যে মংগলদৈত ছোৱালীবিলাকৰ ওপৰত বস্তু বেলেগ পাবলৈ নাথাকিব চাগে মই সোমাই আহোঁতে ইমানবোৰ ল'ৰা দেখিছোঁ ল'ৰাবিলাকৰ মাতে নাই শিখৰ তেওঁলোকে কাইকে মাত দিয়া নাইকিয়া হৈছে ল'ৰাবিলাক আছে নাই চেনেল বুলি কওঁতে নিজে কনফিউজ হৈ গৈছে এনেকৈ চাইছে আছে নাই যদি আমি বেলেগ বেলেগকৈ গাবলৈ দিওঁ ল'ৰাবোৰ জিকিব নে ছোৱালীবোৰ জিকিব হা এইটোকে গম পোৱা যায় আৰু ছোৱালীবিলাক আজিকালি চবফালে আগুৱাই আছে আজি বৰ দিগদাৰ হৈছে আৰু বেছি দিন নাই আৰু ঐ ভাইটি ক'লে যাওঁ ঐ কি বুলিছ বাৰু যি কি নহওক এইবাৰ ল'ৰাখিনিয়ে গালে মই খুব ভাল পাওঁ ছোৱালীখিনিয়ে গাব নালাগে ভাল গাইছে আপোনালোকে ল'ৰাখিনিয়ে গাবনে বঢ়িয়া চাওঁ আজি ল'ৰাবিলাকৰ জোৰ বেছি নে ছোৱালীবিলাকৰ জোৰ বেছি ঐ মাছলে গৈছিলোঁ এজনী ছোৱালী এই নহ'ব ইহঁতৰ ল'ৰাবিলাক ছোৱালীবিলাক একেবাৰে মাছলে গৈছিলোঁ ঘৰলৈ আহি মই অহে দুদিনে ধৰি ভাত খাব শিকিব আদৰি চকুতে মংগলদৈৰ ছোৱালীবিলাক জিকিছে আজি কিন্তু এতিয়া মেইন কথাটো হ'ল কি যে মংগলদৈৰ ছোৱালীবিলাকে মদ খাবলৈ শিকিলে ভাং খাবলৈ শিকিলে শেষ হৈ গৈছে আৰু এতিয়া সেই জীৱনটো বাৰু গাইছোঁ কি সহযোগ কৰিব
সঁচা